নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মই হিয়া ভৰা মৰম যাচিলোঁ। লগতে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। বিহু বুলি জেতুকা পিচি আছোঁ। এই পটাগুটি দেখিছে, এয়া পটাগুটি আৰু এই জেতুকা। আপোনালোকে লগাইছেনে? পিচিলে জেতুকা? মই পিচিছোঁ, অকণ বেছি নাপালোঁ। ওচৰৰ মামাৰ ঘৰৰ পৰা আৰু মায়ে আনিলেগৈ। এতিয়া জেতুকা পিচি আছোঁ। চাব নি? এয়া চাওক। এইবোৰ জেতুকা পটা। এয়া দেখিছে, দুখন হাততে জেতুকা লগাই ল'ম। বিহুত জেতুকা লগাই যে, ৰঙালী বিহুত জেতুকাখন লগালে ভাল লাগে। দুহাতত জেতুকা বোলাই বুলি গান এটা আছে যে। লগাব নি? লগাব যদি অকণমান থৈ দিম। দেখিছে, এয়া দুইখন হাততে জেতুকা লগাই ল'ম। এতিয়া দুইখন হাতত জেতুকা লগাই বহি থাকিম আৰু। এইকণ সময় কাম নকৰোঁ, জেতুকা লগাই বহি থাকিম। জেতুকাৰ ৰংটো আছে, পিছোতেই ৰঙা হৈ গ'ল। দেখিছেনে? পিছোতেই এয়া ৰঙা হৈ গ'ল। কাইলৈ জেং বিহুলৈ যাম। বিহু হুঁচৰি জুৰিবলৈ যাম। আমাৰ গাঁৱৰ মহিলাসকলে মাই ভনী মাহী পেহী সকলোৱে লগ লাগি জেং বিহু হুঁচৰি দল এটা উলিয়াইছে, তালৈ যাম। বিহু বুলি সাজু হৈছোঁ। জেতুকাৰ গোন্ধটো বৰ ভাল লাগে, বৰ ধুনীয়া লাগে। এনেকৈ পিচি পেলাই নাকত শুঙি চাইছে নাই আপোনালোকে? শুঙি চাবচোন, বৰ ধুনীয়া গোন্ধ।